নমস্কাৰ, মই লিটছং ৰংফাৰ, কাৰ্বি জনজাতিৰ এজন গৰ্বিত অসমীয়া। অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া, আপোনাক কিছু কথা ক'ব বিচাৰিছোঁ। আপুনি আমাৰ জনজাতীয়সকলৰ অসমীয়াত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰোঁতে অলপ বুৰঞ্জী, অলপ ইতিহাস হয়তো অধ্যয়ন কৰিব লাগিছিল। অসমীয়া জাতিৰ জাতি গঠন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি বিদেশী খেদা আন্দোলন, অসম আন্দোলন, ভাষা আন্দোলন, জনজাতীয় লোকক বাদ দি আপোনাৰ মনত নপৰিব। প্ৰথম কথা, আমি কিমান অসমীয়া সেয়া প্ৰমাণ কৰাৰ আপোনাৰ কোনো অধিকাৰ নাই। আৰু দ্বিতীয় কথা, আপুনি কোৱা মূল কথাটো অসমীয়াৰ ভাষাৰ প্ৰভুত্ব নাইকিয়া হৈ যাব কাৰণ জনজাতীয় লোকে অসমীয়া নকয়, এইটো নে চৰ চাপৰিৰ মুছলমানে অসমীয়া ক'ব লাগে সেইটো। শুনক মহোদয়, হয়, আমি কাৰ্বি, গৌৰৱেৰে কাৰ্বি, আৰু কোনোবাই আমাৰ মাতৃভাষা কি বুলি সুধিলে আমি কাৰ্বি বুলি কওঁ। বড়োক সুধিলে বড়ো বুলি ক'ব, ডিমাচাক সুধিলে ডিমাচা বুলিয়ে ক'ব। কিয় জানেনে? কাৰণ যিখন অসমৰ কাৰণে আমাৰ প্ৰতিটো জনজাতীয় লোকে সৰ্বোচ্চ ত্যাগ দেখুৱালে, সেইসকল জনজাতীয় লোকে কিন্তু অসমত আজিও নিজক সুৰক্ষিত অনুভৱ কৰাব নোৱাৰিলে। কাৰণ আপোনালোকে বিভিন্ন সময়ত আমাক হীন নিজ জ্ঞান কৰি আহিছে। আমি যেতিয়া অসমীয়া বুলি কওঁ, আমাক কিয় তুমি কাৰ্বিহে বুলি কোৱা হয়, কিয় ঠাট্টা মস্কৰা কৰা হয়। কিছুদিন আগলৈ জনজাতীয় বা ট্ৰাইবেল মানুহে বনোৱা এখন গেটৰ তলেৰে পাৰেই নহয় নিজকে বেছি অসমীয়া বুলি জাহিৰ কৰা কিছুমানে। উপায় নথকাত কিছুমানে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিলে, কিছুমানে উপাধি সলনি কৰিলে। সেয়েহে NRCত পোৱা গ'ল বহুত অসমীয়া লোক এটা সময়ত তিৱা, মিচিং, কাৰ্বি, বড়ো আছিল। এতিয়া অসমত বিভিন্ন স্থানত তেনে ছবি দেখিবলৈ পোৱা যায়। এতিয়া সেই গাহৰি মাংস পৰ্ক ট্ৰেণ্ডিং হ'বলৈ ধৰিলে। আগতে দেখোন গাহৰি খোৱা বুলি আমাক হাঁহে, ঠাট্টা কৰে। গাহৰি খোৱা কাৰ্বি, গাহৰি খোৱা বড়ো, গাহৰি খোৱা মিচিং, আৰু এনেকৈ অসুৰক্ষিত অনুভৱ কৰিয়েই এদিন নগাই নাগালেণ্ড বিচাৰিলে, খাচীয়ে মেঘালয়, বড়োৱে পৃথক হ'ব বিচাৰিছে, কাৰ্বিয়ে স্বায়ত্ব শাসন বিচাৰিছে, তিৱায়ে স্বায়ত্তশাসিত পৰিষদ বিচাৰিছে। ভাবি চাইছেনে কিয়? কাৰণ আমি অনুভৱ কৰোঁ যে অসমত থাকিলে আমাৰ ভাষা সংস্কৃতি সকলো নাইকিয়া হৈ যাব। কাৰণ জনগোষ্ঠীয় মানুহে অসমত সুৰক্ষিত সন্মানিত অনুভৱেই নকৰে। তেনেতে কিয় ক'ব মই অসমীয়া? আপুনিতো সেইটোও বিচৰা নাই। আপোনাৰ কথা হ'ল মিয়া মুছলমান মানুহে অসমীয়া নক'লে অসমীয়া ভাষাৰ প্ৰভুত্ব বা ডমিনেন্স নাথাকে বা নাথাকিব। জনজাতীয় লোকসকলক আপুনি জাতিটোৰ ভাষাৰ এই ক্ৰিটিকেল সময়খিনিতো মনত নেপেলালে, কেৱল বদনাম দি এৰি দিলে যে আমি নিজক অসমীয়া বুলি নকওঁ। এনে সময়তো গুৰুত্ব থাকিল মিয়া মুছলমানৰ ওপৰত। হয়, সকলো মুছলমান বাংলাদেশী নহয়, কিন্তু আমিতো ভূমিপুত্ৰ। মনত ৰাখিব, বহু জনগোষ্ঠীৰ মিলি এইখন অসম। যদি সঁচাই অসমীয়া ভাষা ৰক্ষা কৰাৰ ৰণ আমি নামি পৰিম, কিন্তু উচিত সন্মান, উচিত মৰম আদৰ কৰিব ন জনগোষ্ঠীয় লোকক। আপুনি বড়ো, মিচিং বুলি ক'লেও আমি বুজিছোঁ যে সাহিত্য সভাৰ সভাপতি গোস্বামী ডাঙৰীয়াই সকলো জনজাতীয় লোকৰ কথাই কৈছে। গুৰুত্ব দিব লাগে ক'ত, দিছে ক'ত। চাওলুং চুকাফাই যেনেকৈ সকলো জনগোষ্ঠীক একেলগে কৰি বৰ অসম গঢ়িছিল, তেনে এখন অসম কেনেকৈ ঘূৰাই পাব পাৰি সেই কথাত গুৰুত্ব দিয়ক। অসমীয়া কোন, কেনেকৈনো এই অসমীয়া ভাষা আপুনি হয়তো পাহৰিছে, পুনৰ চৰ্চা কৰিব। আমাৰ অসমীয়াত্বৰ প্ৰশ্ন নকৰিব, বুৰঞ্জী পঢ়িব, ইতিহাস অধ্যয়ন কৰিব। কাৰ্ডম, জয় আই অসম।